ভৱিষ্যতে কি হ'ব ইচ্ছা আছে? ভৱিষ্যত ডাক্তৰ। যি উচ্চতৰ মাধ্যমিক বিদ্যালয় বজালীৰ ৰোহিত স্বৰ্গীয়াৰী আছে, ৰোহিত স্বৰ্গীয়াৰীয়ে 93% পাইছে। কেনেধৰণৰ তোমাৰ আছিলে সংগ্ৰাম আৰু কি হ'ব বিচাৰা? মই বহুত কষ্টৰ মাজেদি চেষ্টা কৰি দেউতা কি কৰে তোমাৰ? আমাৰ দেউতা এই মানসিক ৰোগী। মানসিক ৰোগী। মায়ে অকল তোমাৰ? মায়ে অকল। ভৱিষ্যতে কি হ'ব বিচাৰা? ভৱিষ্যত মই এজন ভাল ডাক্তৰ হ'বলৈ বিচাৰোঁ। যদি কোনোবাই তোমাৰ দায়িত্ব লয়, যদি এই নিউজ লাইফৰ অনুষ্ঠান চাই, কোন কলেজত পঢ়িব বিচৰা? তোমাৰ কিবা মই পাঠশালা শিক্ষাবিদ স্কুলত পঢ়িব বিচাৰোঁ। শিক্ষাবিদত পঢ়িব বিচাৰা? ভৱিষ্যতে কি হ'ব ইচ্ছা আছে? ভৱিষ্যত ডাক্তৰ। হয়, আন এগৰাকী ছাত্ৰী আছে অংকিতা দাস। অংকিতা দাসে 92.5% পাইছে। দেউতা অটো চালক।